Hey guys, just হাৰ পালোঁ। এতিয়া টাইম হৈছে 9:15। চ' দেৰিয়ে হৈ গ'ল হাৰ পাওঁতে তো এতিয়া উঠোঁ, ফ্ৰেছ হওঁ, ব্ৰাছ কৰোঁ, তেনে আপোনালোকক লগ পাম। আকৌ আহি গ'লোঁ। চ' যেনে হাৰ পালোঁ, তাতে আজি ৱেডাৰটো ইমান ধুনীয়া, বৰষুণ দি আছে, তো উঠিবই মন যোৱা নাছিল। দেন মাৰ গালি খাই যেনে হাৰ পাইছোঁ আৰু এতিয়া ব্ৰাছ কৰিলোঁ ফাৰ্ষ্ট টাইম। আহি আছোঁ। Okay, মই এতিয়া ব্ৰাছ কৰোঁ, মুখ ধুওঁ, দেন লগ পাই আছোঁ পাছত দেই। ব্ৰাছ কৰিলোঁ, মুখ ধুই ফ্ৰেছ হ'লোঁ, দেন এতিয়া ধুনীয়াকৈ স্পেচিয়েল গাখীৰ চাহ বনাইছোঁ আৰু খাম। এয়া হ'ল মই বনোৱা গাখীৰ চাহ। চাওক কি ধুনীয়া কালাৰ হৈছে, কিমান স্পেচিয়েল গাখীৰ চাহ বনাওঁ মই। কোনোবাই যদি খাব বিচাৰে আহিব পাৰে দেই। তো এতিয়া খাই দিওঁ আৰু। তো এয়া মই মুখত লগাইছোঁ ফেচ পেক, আৰু মই এই ফেচ পেকটো কেনেকৈ ঘৰতে বনাওঁ সেইটো বাৰু আপোনালোকক বেলেগ এদিন মই এটা এক্সট্ৰা ভিডিঅ' বনাই ক'ম। চ' এয়া অলপ এতিয়া ফেচ পেকটো শুকাইছে, মই 15 মিনিটছমান ৰাখোঁ। তাৰপাছতে মই গা ধুম, তো তাৰপাছত আপোনালোকক লগ পাম। তো আপোনালোকে ব্লগটো চাই থাকিব। চ' গা পা ধুলোঁ, এতিয়া কমপ্লিট ফ্ৰেছ হৈ ল'লোঁ। এতিয়াহে অলপমান ভাল লাগিছে। চ' ইমান কিবা কিবি লাগি আছিল, তো গা চা ধুই মেলি লৈ ফ্ৰেছ হ'লোঁ। তো এতিয়া অকণমান স্কিন কেয়াৰ কৰিলোঁ, বিকজ সেইটোতো বহুত ইম্পৰ্টেণ্ট হয়। তো কৰিলোঁ, ভিডিঅ'টো আপোনালোকে চাই থাকিব। একদম ফাৰ্ষ্টতে মই ইউজ কৰিম টোনাৰ। যিহেতু মোৰ স্কিনটো হ'ল একদম একনি প্ৰ'ন স্কিন, চ' টোনাৰটো মই ডেইলি ইউজ কৰোঁ। তো মানে টোনাৰটো এটাৰ কাৰণে কি ভাল, নতুনকৈ কিবা পিম্পলছ যদি উঠে লগাই দিলে বস্তুটো মানে কমি যায়। চ' মই টোনাৰটো ইউজ কৰি লওঁ, ধুনীয়াকৈ ডেব কৰি দিওঁ। দেন তাৰপাছত মই ইউজ কৰিম
মইশ্চাৰাইজাৰ যেটো হল ডাবৰ গুলাবৰী তো মই সেইটো ইউজ কৰো মই বিশেষ বেলেগ একো ইউজ নকৰো বাৰু মুখত তো ইয়াৰ লগত মই এতিয়া অলপমান ভিটামিন সি সিৰাম ইউজ কৰিম যেটো হল গাৰ্নিয়াৰৰ তো দুটা তিনটা ড্ৰপস সাফিসিয়েন্ট হয় সো মই দুইটা মিক্স কৰিম আপোনালোকে ফাৰ্স্ট এপ্লাই কৰি ল'ব পাৰে মানে মুখত মই বাৰু ক্ৰীমত মিক্স কৰি পেলাই কৰিছো আপোনালোকে অকলেও কৰিব পাৰে অকল ভিটামিন সি সিৰামটো ফাৰ্স্ট লগাই লৈ আপোনালোকে ক্ৰীম এপ্লাই কৰিব পাৰে আপোনালোকৰ যেনেকৈ ভাল লাগে মই বাৰু ফাৰ্স্টতে দুইটা মিলাই লৈ ইউজ কৰো তো এটো ভাল কিয় যিবোৰ আমাৰ স্পট থাকে ন পিম্পলছৰ যিবোৰ দাগ ৰখি যায় সেইবোৰ সোনকালে ৰিমুভ কৰে তো স্কিনটো ভালে ৰাখে মই এইটো ইউজ কৰি থকা 4 মান্থ মান হৈছে বাট মই বহুত পজিটিভ ৰিজাল্ট পাইছো এইটো ইউজ কৰি থকাৰ পৰা তো মই এইটো কন্টিনিউ কৰি আছো সো মোৰ এইটোৱে বেসিক স্কিন কেয়াৰ ৰুটিন বিশেষ একো নাই তো মই খালি ঘৰৰ পৰা বাহিৰলৈ গ'লে সানস্ক্ৰীন ইউজ কৰো দেন নৰ্মালি ঘৰত থাকিলে মোৰ এইটোৱে ডেইলি স্কিন কেয়াৰ ৰুটিন সো হিমানেই ভিডিঅ'টো আছিলে সো লাঞ্চ কৰি এতিয়া একদম ফ্ৰী হৈ গ'লো দেখিছেনে চুলিবোৰ এতিয়ালৈকে শুকুৱাই নাই তাতে আজি বতৰটো বহুত ডাৱৰীয়া ন সেইকাৰণে অকণমান টাইম লাগিছে তো এতিয়া ভাবিছোঁ কিবা দুটামান কাম আছে তো সেই দুটা কৰি লওঁ দেন কি কৰিম দেন চাগে অলপ মই শুম তো সিমানেই আৰু আজিলৈ ভিডিঅ'টো সিমানেই আছিলে তো আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে গতিকে আপোনালোকে চেনেলটো মোৰ ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব ধন্যবাদ